क'क्राझार जिल्लानि दतमा हाथायाव मैया मोनानि 7 रिंगासो समाव मोनसे अर खामनाय जाथाय जालाङो। बे अर खामनाय जाथायाव दतमा बाजार द्वितीय खन्द'नि मानना सरकारि न'आ खामो। जाथायनि सोमोन्दै पुलिसनो फोरमायहरनायाव पुलिसा फैनायजों लोगोसे अर खोमोरग्रा हान्जायाबो फैनानै अरखौ खोमोरनो हायो। फालांगिरि मानना सरकारनि जमा दोननाय प्लास्टिक आरो स्टिल फार्निचारजों लोगोसे न'आ खामो। गासै 7 लाखसोनि मुवा बेसादफोर दङमोन होनना मानना सरकारा फोरमायो। কেনেকৈ মানে ইয়াতে ইনভাৰ্টাৰ আজি শ্বৰ্ট চাৰ্কিট হৈছে। সন্ধিয়া 7মান বজাত হ'ব। তাৰপিছত মই বজাৰত আছিলোঁ, দোকান বন্ধ কৰি মানে ঘৰত আহিব খুজিছোঁ। তেতিয়া আমাৰ মিছেছে ফোন কৰিছে যে এনেকুৱা ঘটনা হৈছে। আমিতো দৌৰি পেলাই আহিছোঁ। হোৱাৰ পিছত দেখো একদম পূৰা লাগি গৈছে। কি বস্তু আছে? কি মানে আমাৰ দোকান প্লাষ্টিক ফাৰ্নিচাৰ দোকান, ষ্টিল দোকান আছে। ইয়াতে মাল অলপ চলপ ৰাখোঁ আৰু কি। তো মালবিলাক গতিমাকা গেছে, পুৰি গৈছে আৰু কি। কিমান পৰিমাণৰ হ'ব পইচাৰ পৰিমাণটো? পুৰা মানে 7-8 লাখ টকামান হ'ব মাল। আৰু ঘৰটো আছে, ঘৰ 4টা ৰুম আছিল। কিবা চৰকাৰক কিবা ক'ব? চৰকাৰক কি ক'ম, চৰকাৰে যদি কিবা অলপ মানে ই কৰে আৰু কি হেল্প কৰে তাহলে সুবিধা হ'ব আৰু কি। কাৰণ মই অলপ ক্ষুদ্ৰ ব্যৱসায় না, মানে কি ক'ম, আমাৰ গৰিব মানুহ এইটোৱে দি চলোঁ আৰু কি আমাৰ সংসাৰটো এনেকৈ আৰু কি। ঠিক আছে। দি দিয়া হ'ব। বানু খাই ওলাইছোঁ কৈ এই